স্যার মানে যোনদিন আমার ব্যাগ থাকে সিদিনা আমি ওয়ার্ম আপত পুশ মারিম না নামারিম এখন আর আমি দিবা যাই আছো এখন মারবাই লাগবো Do like and subscribe his channel. তো আজি আছিল কলেজ কিন্তু মই নেগেলো কারণ কি কলেজত যাই ভাল নালাগে মোর সেইকাৰণে মই আজি উঠছোৱে 11:30 উঠছো মানে কি যাই ভাল নালাগে নহয় মানে মই উঠবাই নৰো ৰাতিপুৱা উঠোতে দেৰি হৈ গেল কি যাৱা ৰাতিপুৱাৰ খানা আহিছে একদম এই পানী আৰু এটা ডিমাত খাই লওঁ ফাৰ্ষ্ট তো কলেজো মিছ হৈ গেল এথেন অলপ পঢ়বা লাগছিল চব পঢ়ি দিওঁ অলপ এখন বাজি আছে 1:30 আৰু মই অলপ ওলাইছো খোজ কাঢ়বা ৰাজুৰ লগৰ না মানে আজি কলেজ যাওঁ নহলাক না উঠাতে দেৰি হৈ গেল সেইকাৰণে অলপ খোজ কাঢ়বা আহিছো আৰু 1:30 বজাত এখানে নাকি স্কুল রাজু হ্যাঁ এখন মানে রাজুর ভাইটির মানে ছুটি হয়েছে ঘুরবা আইছিল 2টা বাজে একেবারে লই যাক নাকি হ্যাঁ তোর ভাই আইছে যা शुभम हम स्कूल से आया है अभी चल इंग्लिश मीडियम ना हाँ देसुन दे এটা কোশ্চেন आंसर कर where are you living I'm fine हाँ I'm fine I am fine কুত্তা এই ভাষা এই ইংলিশত পড়া তই হ্যাঁ কেনে খবর কি লাগছে মুখত ইয়া হোলি হ্যাঁ হোলি হলি কেথেন হ্যাঁ কেথেন হ্যাঁ থাক দাদা আহিছে আমার এই সুজির হালুয়া ম্যাম বঢ়িয়া করে বানাই দিছে তো এইখিনি আগতে খাই লও যা খুড়া যাবি যা আৰু এৰি থৈ গেল মোবাইলটো এইটো এখন আৰু মই দিবা যাই আছো এখন 4 এলিমেণ্ট পালো একে 500 মিটাৰ মান আইলো আৰু বা কি বাজে বেছি এখন ফোনো ৰিচিভ নকৰে না পিছে ঐ যা কাজ্যা লাগবি যাই ভাই আৰু ঘূৰবা লগা হ'ল কিমান দূৰ যাই গৈছিলি যা হয় তো খুৰা মোবাইলটো দি লৈ বেছি দূৰ যাওঁ নাই এৰে পৰা 500 মিটাৰ মান হ'ব আৰু যাই মোবাইলটো দিলোঁ মজা কৰি আৰু এথেন মায়ে বোলে ভাত আছে ভাতখিনি খাই লওঁ তো আমার ভাতখিনি মজা করে আজ স্পেশাল দিয়েছেন বা এই আছে আমার সালাড এই আছে আমার তিলৰ আঞ্জা আৰু এই হল ফিশ আর মাছ আর এই হল আমার পটল এই হল আমার বিন ভাজি মানে এই বাদাম সাদাম আলু দি ভাজিছে আৰু মজা কৰি খাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছো আছে নেকি দেখোন কি করবি इधर से लाभ मारेगा हाँ मार के उधर से घूम के ऐसे इधर आके जो मेरे को फर्स्ट ताली दिबी ये जीतबी बुझछ ना जा रेडी सेट गो जीत गया ভং খেসরা চলি দেই এই বেচারা এনেও গেল এই দাউরি আই আছে রূপমে জিতছে দে হ্যান্ডশেক বঢ়িয়া দে একটা খা আর স্ট্যান্ডার মই জিংকেলো আহি গেলো এখন জিমত এখন বাজে 4:30 মজা করে যাম এখন জিম কেনে খবর রে ভাই कैसा है तू আরে বঢ়িয়া মোর খবর হ্যাঁ বহুত দিন মোর লগ পালো না তাগরা হৈ গিছে দেখোন हाँ তাগরা হৈ গিছে দেখোন हुआ ना एक बार দে রে মার স্কট মারি দি এটা আরে কই আছে না এটা মারবা দিছে মার না এটা মজা করে এটা ফর্ম দেখাই দি মারবাই লাগবো মই কৈছো না এটা মারি দি না মার স্যার মানে যোনদিন আমার ব্যাগ থাকে সিদিনা আমি ওয়ার্ম আপত পুশ মারিম না নামারিম নকৰো আৰু ফুলটো বেছি
ৰ এ হা কি টুপি হেন কি পিন্ধি আছা এইটো মোৰ মানে চুলিটো বালছা না দেখা না এইটো চিধা হৈ আছে চিধা হৈ আছে না হেয়াৰ বেল্টটো নিচিনা। আৰু গানো আহি থাকে নেকি হা? গানো আহি থাকে নেকি ইয়াতে সবাই এই বেয়া বস্তু কিনছা বে বাল হেণ্ডছেক সবাই থাকে চব আহে না দে তাৰপিছত হিৰা চালি চাউণ্ডটো ভাল লাগে কোৱালিটি ভাল লাগে তো বঞ্জাৰ ফালে কৰা আজি মাৰলো আমি কি মাৰলো আজি আজি বেক এণ্ড পাইছে আজি বেগ আৰু বাইচেপ মাৰছো আৰু মজা কৰি ইডাল হ'ল আমাৰ ট্ৰাইপড চা ইমান কষ্ট কৰি তোমাৰ কাৰণে লৈ যাওঁ হা ছাবস্ক্ৰাইব নকৰে হা কৈ দিয়া ভাই ছাবস্ক্ৰাইব কৰিবা প্লিজ ডু লাইক এণ্ড ছাবস্ক্ৰাইব হিজ চেনেল যিহেতু ই বহুত কষ্ট কৰি আছে ল'ৰাটো বহুত মেহনতি হয় চ' আমাৰ দৈ কিনি আনছা মজা দি কি হ'ব নামটো খেলাই দিয়া দৈখিনি ডাইৰেক্ট খাই দি বুলি মোকে কোৱা না বুদ্ধি যাওচোন বুদ্ধি যাও কাম দে তই জিমৰ পৰা আহিলো আৰু টেঙা দৈটো খোৱা লাগে একদম টেঙা লাগি গৈছে মুখ চুখ তে মোৰ লগত এখন আছে কেইটকা আছে মই দেখাই দি আছো এই পকেট কোট এই 10 টকা এই 10 টকাৰ মই কিবা এটা মজা বস্তু লৈ আহো মোৰ ৰেচিপিগিলা যোনগিলা থাকে না পোহৰৰ ওচৰত যাম মোৰ ৰেচিপি যোনগিলা থাকে না সেইগিলা মানে অলপ ইউনিক হয় আৰু বেলেগ হয় মানে সেইকাৰণে আপোনালোক চাই লওক কি বনাই আছো মই 10 টকাত লৈ আহো না আমাকে তো জি কিনছি আজিকালি নষ্ট হয় নাই ওয়াল টিভি খাই কেনে লাগছে একদম জেনুইন কবি কি মজা হৈছে কেনে হৈছে মই খাই কওক বঢ়িয়া হা বঢ়িয়া তো এটা এড করছো মই চিকেন পিঁয়াজ মেগি এটা ডিমা তারপাছত এই টিভি চাইছে মজা করে এখন মই খাম এটা চিকেন পিঁয়াজ ডিমা মাংস বঢ়িয়া করে আছে এইখিনি মই মজা করে পেলি দিওঁ She's so bad, she just wanna fucking smoking pot. তো একদম দিনৰ আমাৰ লাষ্ট যোনটো একদম ৰাতিৰ শেষ মিলটো আমাৰ আহি গৈছে এই হ'ল আমাৰ ভাত এই হ'ল আমাৰ তিলৰ আঞ্জা তাৰপিছত এই বিন ভাজি মাছ আৰু এতিয়া আমাৰ আছে চিকেনখিনি तो आज का ब्लॉग था ये कर देता हूँ तुम लोगों को देखे कैसा लगा कमेंट करके बताना और अभी तक सब्सक्राइब नहीं किया तो जाके कर दो डायरेक्ट सब्सक्राइब और एक अच्छा कमेंट ठोक दो तो गाइस देखा है तो हूँ চকু যা একদম মানে অৱস্থা বেয়া হৈ গৈছে বহুত কষ্ট কৰি আছোঁ মই নিজৰ ফালৰ পৰা পুৰা 100% এফৰ্ট দি আছোঁ যাতে তুমি চাই ভাল পোৱা কিন্তু তুমি এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই যায় গাইজ ছাবস্ক্ৰাইবটো কৰি দি এটা ভালকৈ কমেণ্ট কৰি দি যাতে মই পুৰা মটিভেট হৈ থাকোঁ তো আজিৰ কাৰণে বা যিখিনি আছিল কালি আৰু এটা নতুন ব্লগতে মই আহি আছোঁ তো যা গাইজ যা এনজয় কৰিবি যা